নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ৰমজান চেনেলটোলৈ। বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকক জনাবলৈ ওলাইছোঁ যে আমি কেনেধৰণে পূজা কৰিলে সাৰ্থক হ'ব পাৰোঁ বা কিদৰে পূজা কৰিলে ভগৱান সন্তুষ্ট হয়। বন্ধু বান্ধৱীসকল, আমি সকলোৱে ভগৱান মানো আৰু পূজাও কৰোঁ, কিয়নো প্ৰত্যেক মানুহৰে জীৱনৰ প্ৰথম শক্তিটোৱে হ'ল ভগৱান। সেয়েহে প্ৰত্যেকে ভগৱানৰ ওচৰত মনৰ কথা ব্যক্ত কৰে। আমাৰ সকলোৰে লগত যি হৈ থাকে বা ঘটি থাকে, এই সকলোবোৰ কিন্তু ভগৱানৰে দান বুলি আমি ক'ব পাৰোঁ। আৰু এই কথাটো বিশ্বাস কৰিয়েই আমি ভগৱানক পূজা কৰোঁ। তেনেহ'লে বন্ধু বান্ধৱীসকল, ভগৱানক কিদৰে পূজা কৰিব লাগে জানক। বন্ধু বান্ধৱীসকল, আমি সদায় কিন্তু নিজৰ কাৰণেহে ভগৱানক প্ৰাৰ্থনা কৰি আহি আছোঁ। কেতিয়াও কিন্তু আনৰ ভাল বিচাৰি বা আনৰ বাবে প্ৰাৰ্থনা নকৰোঁ। কিন্তু এনে কৰা উচিত নহয়, কিয়নো এনে কৰিলে ভগৱানে আপোনালোকক স্বাৰ্থপৰ বুলি ভাবিব আৰু আপোনাৰ প্ৰাৰ্থনাত সন্তুষ্ট নহ'ব। বন্ধু বান্ধৱীসকল, আজিৰে পৰা আপোনালোকে এনেদৰে পূজা কৰক যে, হে ভগৱান শ্ৰীকৃষ্ণ গুৰুদেৱ দয়াময়, আপোনাৰ ওচৰত কোটি কোটি প্ৰণাম প্ৰভু। আপোনাৰ দৃষ্টি যেন আমাৰ সকলোৰে ওচৰত বা আমাৰ সকলোৰে ওপৰত থাকে আৰু পৃথিৱীৰ পৰা দৰিদ্ৰতা নাইকিয়া কৰক। সকলোকে ভালে কুশলে ৰাখক, বেমাৰ আজাৰ মুক্ত কৰক, সকলোৰে সংসাৰ সুখময় কৰক, লগতে সকলো সমস্যাৰ সমাধান দিয়ক প্ৰভু। ইয়েই তোমাৰ চৰণত কোটি কোটি প্ৰণাম গুৰুদেৱ। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি মই কোৱাৰ দৰে ভগৱানক প্ৰাৰ্থনা কৰে, তেনেহ'লে ভগৱান কিন্তু নিশ্চয় সন্তুষ্ট হ'ব। আপোনালোকৰো মনটো ভাল লাগিব। বন্ধু বান্ধৱীসকল, যদি এই ভিডিঅ'টো ভাল লাগিল, লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগলৈ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ বাই।